दिल कहता है ओ रस्ती কি হয় এ মন বেয়া টেনশন বহুত কিহুর এটা মই বিয়া পাতিব লাগে বিয়া টেনশনৰ বিষয় নেকি আমি ইছে বিয়া ইছে পাতি পেলাই কইনা মাঘাতৰ ঘৰত থৈ দিছো বুঢ়া কোৰ্ট মেৰেজ কৰি পেলাই ইচ্ছা কি তথ্য কম হয় নেকি তো টেনশন ল'বলা বিষয় কি আছে তাতে এতিয়া মোৰ সংবিধান মতেতো 21 বছৰ হৈছে 21 বছৰটো বিয়া পাতি দি দেউতাক কথাটো মই ক'ব পৰা নাই ভয় লাগে তো ডাইৰেক্ট দেখালে কবি দেউতাই কিমান ভাল পাব তই জানা মই এইবিলাক কথা ক'লে মোক ঘৰৰ পিছে পিছে খেদে নেখেদে এইটো ক্ষেত্ৰত নেখেদে তো কৈ চাবি খালি তই কবি দেউতা মোক বিবাদ বেয়া লাগে মই 21 বছৰ হৈছে আমাৰ লগ বছৰ ছয় পাতিলে ভয় লাগে নহয় ক'বা ভয় নালাগে বিন্দাছ কৰিবি টেনশ্যন নলবি এতিয়া বিন্দাছ কৰি দিবি শুনছা তই টেনশ্যন ল'ব দৰকাৰ নাই বিন্দাছ কৰিবি একদম ফ্ৰী একদম অপেন কৰি দিবি দেউতাৰ কথা সঁচাই নে পিছে মই আজিয়ে ক'ম মই যাওঁ পিছে যা পইচা কষ্ট হৈছে আজি দেউতা পথাৰৰ পৰা আপুনি আহিলে ক'ত দিছিলি তই মই অলপ খেলা খেলিব গ'লো দেউতাৰেতো তাতে ভোকে বিয়াহে পথাৰত আছো পানী একঢোক লৈ যাব নালাগে তই মই খেলা খেলি থাকাতে পাহৰিলোঁ দেউতা বেয়া নাপাবি চৌৰি দেউতা আপোনাক এটা কথা সুধিব লগা আছিল কি সংবিধান মতে এজনী ছোৱালী কিমান বয়সত বিয়া দিব পাৰি 18 বছৰ ল'ৰাৰ 21 বছৰ মোৰ বয়স কিমান হৈছে ইমান কথা কিয় লাগে তোক মৰা তোৰ বয়স 21 বছৰ 3 মাহমান হৈছে এতিয়া জুলাই মাহত তোৰ 21 মানে পুৰা হ'বই হয় নেকি পিছে আপুনি সংবিধানখন উল্লংঘন কৰিছে নহয় মোৰ 21 বছৰ হৈছে মোক বিয়া পাতি দিব লগা হৈছিল তেতিয়াহ'লে আপোনাৰ পথাৰত পানী নিয়া মানুহ ভাত নিয়া মানুহ হৈ গ'লো খাবার 5 টাকা মই দিম ভাত পানী শুনছা হাগা লাগিলে মোক মাতি মই বাহিৰত লৈ যাম তোক আৰু গোটা পাতত তোৰ এডাল মই পাইপ লগাই থৈ দিম হেপিলি পেচাব কৰাকে ক'ত শিক্ষা তই এইবিলাক কথা চালা ক'ত শিকছে এইগিলা কথা সি বাপাক এটা সি বিয়াৰ কথা ক'ব লাজ নকৰে চালা অসভ্য ক'ত শিকছি সেই গাঁৱৰ ছোৱালীগিলাকৰ লগত পৰি নষ্ট হ'লে মোৰ বেটাটো ই ইমান বেয়া নাছিল আগত কালি এটা পিটিকাৰ ভাল হ'ব চালা কাৰ লগত লগ লাগি ইয়াক চাওঁ মই